আপোনালোকে বিচাৰিছে নেকি আপোনাৰ জীৱনটো কেনেকৈ হেলদিয়াৰ আৰু হেপিয়াৰ কৰি তুলিব পাৰে? লেটছ টক এবাউট ইকিগাই। ইকিগাই এনেকুৱা এখন কিতাপ যিখন কিতাপ আপোনালোকে হয়তো বহুত নাম শুনিছে, আজিকালি আছামিছত ট্ৰেন্সলেটো হৈছে, আৰু এই কিতাপখন হৈছে এইখন। পৃথিৱীৰ আটাইতকৈ বেছি কোনখন দেশ সুখী আৰু হেল্ডি? আপোনালোকে জানেনে? পৃথিৱীৰ ভিতৰত ক'ত আটাইতকৈ বেছি দিন মানুহ জীয়াই থাকে, কোনখন দেশত বেছি দিন মানুহ জীয়াই থাকিব সক্ষম হয়, আৰু কোনে সকলোকে সুখী লাইফষ্টাইল মেইনটেইন কৰি আহিছে? আপোনালোকে জানে? জাপান এনেকুৱা এখন দেশ য'ত মানুহে হেল্ডিয়েষ্ট আৰু হেপিয়েষ্ট জীৱন যাপন কৰে বুলি অলৰেডি সকলোৱে গম পায়। চিক্ৰেট টু লং এণ্ড হেপী লাইফ। আজি ইয়াৰে 10টা টপিক আপোনালোকৰ লগত আলোচনা কৰিম। কিতাপখন কিহৰ ওপৰত হয়, কোনে লিখিছে আৰু কি পাৰ্পজত লিখিছে সেইটো, আৰু আপোনালোকে তাতেই গম পাব যে কেনেকৈ আপোনালোকৰ জীৱনটো আৰু বেছি হেল্ডিয়াৰ আৰু হেপিয়াৰ কৰি তুলিব পাৰিব। লেটছ গেট ষ্টাৰ্টেড। হোৱাট ইজ ইকিগাই? ইকিগাই এটা জাপানিজ ৱৰ্ড হয়, আৰু জাপানিজ ৱৰ্ড ইকিগাইৰ মিনিংটো হ'ল যে ৰিজন ফৰ বিং, ৰিজন ফৰ লিভিং এ লাইফ। আপোনালোকে জীৱনটো যে জীয়াই আছে তাৰ কাৰণে কিবা এটা ৰিজন। শেষতো আমি সকলো মৰিম, জন্ম পাইছোঁ সকলো মৰিম, সেইটো কথা আমি সকলোৱে জানো আৰু বুজি পাওঁ। কিন্তু তাৰ মাজতে আমি যিখিনি সময় জীয়াই আছোঁ সেইখিনি সময়ত নিজস্ব কি আছে, আমাৰ নিজৰ পাৰ্পজ কি আছে, আমাৰ গ'ল কি আছে জীৱনটোৰ কাৰণে, সেই বস্তুটো বিচাৰি উলিওৱাটোৱে হ'ল ইকিগাইৰ মিনিং। আৰু এই কিতাপখনত আপোনালোকে ডিফাৰেণ্ট টাইপছৰ বস্তু পাব, যাৰ দ্বাৰা আপোনালোকে নিজৰ পাৰ্পজ যদি এতিয়ালৈকে বিচাৰি পোৱা নাই, বিচাৰি পাব, আৰু লগতে হেল্ডিয়াৰ আৰু হেপিয়াৰ লাইফষ্টাইল মেইনটেইন কৰিব সক্ষম হ'ব। লিখিছে হেক্টৰ, গ্ৰেচিয়া এণ্ড ফ্ৰেন্সেছ মিৰালেছ। যদি মোৰ প্ৰনাউন্স কৰোঁতে ভুল হৈছে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব, মই লিখি দিম নামকেইটা। এই দুজন ৰাইটাৰে লগ হৈ জাপানত গৈ জাপানৰ সেই টপ চিক্ৰেট বিচাৰি উলিয়াই এই কিতাপখনত লিখিছে। এতিয়ালৈকে পৃথিৱীৰ বহুত কেইটা লেংগুৱেজত অলৰেডি ট্ৰান্সলেট হৈ গৈছে। ইকিগাইৰ আছামিজ ভাৰ্চনটো কিনিব পাৰে, সেইটো সম্পূৰ্ণভাৱে ট্ৰান্সলেট কৰা আছে। আৰু লগতে এই কিতাপখন দ্য ইণ্টাৰনেশ্যনেল বেষ্টছেলাৰ, মানে গোটেই পৃথিৱীখনতে বহুত ভালকৈ বিক্ৰী হোৱা এখন কিতাপ, আৰু সঁচাকৈ বহুত যোনে পঢ়িছে ভাল ৰিভিউৱে দিছে। কিতাপখন বহুত ধুনীয়াকৈ বুজাই দিয়া আছে, চাইণ্টিফিক ৰিজন আৰু ট্ৰেডিশ্যনেল ৰিজন গোটেইখিনিয়ে তেওঁলোকে দিয়া আছে। ৰুলছ ডেট দিছ বুক ৱান্ট টু টিচ আছ। লেটছ গেট ষ্টাৰ্টেড। নম্বৰ 1, ষ্টে এক্টিভ, ডু নট ৰিটায়াৰ। আমাৰ দেশত চৰকাৰেও 60 বছৰৰ পিছত আমাৰ চাকৰিৰ পৰা ৰিটায়াৰ কৰি দিয়ে, কাৰণ সেই 60 বছৰ বয়সলৈকে যিটো উদ্যম থাকে 60 বছৰৰ পিছত সেইটো নোহোৱা হৈ যায়, আৰু সেইটো কথা আমি সকলোৱে মানি লওঁ। ইয়াতে এইটো কথাই কৈছে যে ষ্টে এক্টিভ। যিমানে বয়স নহওক কিয়, জাপানত 100 বছৰ পৰ্যন্ত মানুহ জীয়াই থাকে, 99, 98, সেইখিনি তেওঁলোকৰ কাৰণে 80 ইয়াৰ্ছ মিনিমাম হয়। 80 ইয়াৰ্ছ মিনিমাম, আমাৰ কাৰণে যিটো মেক্সিমাম সেইটো তেওঁলোকৰ কাৰণে মিনিমাম। গতিকে তেওঁলোকে কেতিয়াও ৰিটায়াৰ নহয় যিকোনো কামৰ কাৰণে। চাকৰি এটাৰ পৰা ৰিটায়াৰ লোৱা আৰু নিজৰ জীৱনৰ পৰা ৰিটায়াৰ লোৱাৰ মাজত ডিফাৰেঞ্চ আছে। যে ৰিটায়াৰ হোৱাৰ লগে লগে মই এই কামটো বাদেই দিম, মই আৰু কামটো নকৰোঁ, বা মই যিকোনো কাম নকৰোঁ, মই এতিয়া ৰিটায়াৰে লৈছোঁ, সেইটো মূৰত ল'ব নালাগে। আৰু বিশেষকৈ ডেকা যুৱক যুৱতীসকলে যিসকলে ভাবে যে এইটো কাম আৰু মোৰ দ্বাৰা নহ'ব, তেনেকুৱা ধৰণৰ কথা মূৰত সোমাব নালাগে, সদায় এক্টিভ হৈ থাকিব লাগে। চ' ফাৰ্ষ্ট পাৰ্পজটো সেইটোৱেই। 2, টেক ইট শ্ল'। ইয়াৰ মিনিংটো এইটোৱে হ'ল যিকোনো কাম এটাৰ কাৰণে খৰখেদা কৰিব নালাগে, আৰু আমাৰ শাস্ত্ৰটো এইবিলাক লিখা আছে, আজি চেতানো কা কাম হতা হে। আমাৰ ভাৰতীয় শাস্ত্ৰতো বহুত কথা আছে, বাট এই বুকখন বহুত বেছি ট্ৰেণ্ডিঙত আহি গৈছিলে, তো সেইকাৰণে মানে সকলোৱে সেইখনকে গুৰুত্ব দিছে। কিন্তু কিছুমান বস্তু আমাৰ শাস্ত্ৰৰ লগতো মিলে, যেনে এই কথাটো আমি সদায় মানে কি কৰিব লাগে, চব বস্তু শ্ল'লি নিব লাগে। যিকোনো কাম যে ইনষ্টেণ্টলি একো বস্তু পাব নোৱাৰি। বিশেষকৈ পঢ়াৰ সময়ত আমি যেতিয়া পঢ়িছিলোঁ যে আমি এক্সামৰ আগতেই পঢ়িম, আমি এক্সামৰ আগত পঢ়ি একেদিনাই চব শেষ কৰি দিম, কিন্তু সেইটো কোনোদিন হৈ নুঠে। যদি আপোনালোকে আগতে পঢ়ি থোৱা নাই, এক্সামৰ আগত যদি পঢ়িব লৈছে 2-3 দিন স্পীড দিন ৰাতি একাকাৰ কৰি পঢ়িছে, কিন্তু ৰিজাল্ট 0ই পাব সদায়। আমি ফাষ্ট ৰিজাল্ট বিচাৰিছোঁ, আৰু ফাষ্ট ৰিজাল্ট সদায় বেয়া। গতিকে টেক ইট শ্ল'। যেনে মোৰ ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইবাৰ বহুত শ্ল'লি আগবাঢ়িছে। কাৰোবাৰ যদি 3 বছৰত 3 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈছে, আৰু মোৰ নিচিনা মানুহৰ 3 বছৰত মাত্ৰ 300টা ছাবস্ক্ৰাইবাৰো হৈছে, মানে মোৰ আন এটা চেনেলত। গতিকে টেক ইট শ্ল'। যেতিয়া পাম ৰিজাল্টটো তেতিয়া হয়তো বহুত হ'ব, আৰু নাপালে ইটছ অ'কে। দ্য হেল্ডিয়েষ্ট পইণ্ট, ড'ণ্ট ফিল ইয়'ৰ ষ্টামাক। আমি ভাবোঁ পেট ভৰাই, আমাৰ মা দেউতাহঁতে কয় পেট পুৰাই খা, পেট ভৰাই খা, ককা আইতা দিনত কৈছিলে। কিন্তু এইটো জাপানীজসকলে নামানে, তেওঁলোকে 80%হে পেট ফুল কৰে, 20% তেওঁলোকে খালী থাকিব দিয়ে, কাৰণ এইটোৱে আটাইতকৈ ডাঙৰ চিক্ৰেট তেওঁলোকৰ জীৱন যাপন কৰা। আৰু লগতে তেওঁলোকে বিভিন্ন ধৰণৰ খাদ্য, আপোনালোকে যদি জাপানীজ ডিছ চাই আপোনালোকে দেখিব তাতে ৰাইচ আছে, কাৰী থাকে, গ্ৰীণ ভেজিটেবলছ থাকে, কেতিয়াবা ফ্ৰুইটছ থাকে, তাতে কণী থাকিব, প্ৰ'টিন থাকিব, গোটেইখিনি বস্তু তেওঁলোকে লৈ লয়, আৰু তেওঁলোকে সেইখিনি বস্তু 80% পেটটো ফুল হোৱালৈকে খায়, আৰু তাৰপিছত নাখায়। কাৰণ পেটটো ফুল 80% ফুল হৈ থাকিলে আপোনালোকৰ ভোকটো মৰি থাকিব, আৰু পিছলৈকে ভোক লগাৰ চান্স থাকে। কিন্তু যদি আপোনালোকে 100% খায়, তেতিয়াহ'লে পেটটো ভৰিব আৰু কাম কৰিব একো মন নাযাব, লেজিনেছ হ'ব, যাৰ কাৰণে আপোনালোক হেল্ডি লাইফষ্টাইল মেইনটেইন কৰাত সক্ষমো নহ'ব। ছাৰাউণ্ডেড ইয়'ৰ চেল্ফ উইথ গুড ফ্ৰেণ্ডছ। আমি যিমানে বেয়া মানুহৰ লগ হ'ম সিমানেই আমাৰ কাৰণে বেয়া।
যেনে সংগদোষ মই ক'লোঁ নে আমাৰ শাস্ত্ৰৰ লগত বহুত কথা মিলে সংগদোষ আটাইতকৈ ডাঙৰ কথা মানুহ কিছুমানে কয় যে নিজে ভালে থাকিলে আনে বেয়া কৰিব নোৱাৰে কিন্তু কিছুমান ক্ষেত্ৰত সম্পূৰ্ণ উল্টা হৈ যায় কেতিয়াবাতো বেয়া কাম নকৰা মানুহৰ লগত থিয় হৈ থাকিলেও আপোনাক বেয়া বুলিয়েই নাম দিব গতিকে সংগদোষ সদায় দূৰতে মানে সংগদোষৰ পৰা সদায় বাচি থাকিব লাগে সাৰাউণ্ডেড ইয়ৰ চেল্ফ উইথ গুড ফ্ৰেণ্ডছ ভালৰো ভাল মানুহৰ মাজত থাকিব লাগে যাতে ভাল কথা শিকিব পাৰি জানিব পাৰি আৰু ভাল কাম কৰিব পাৰি গেট ইন শ্বেপ এতিয়া আপোনালোকে হয়তো ভাবিব যে এইটো কি কথা লিখা আছে গেট ইন শ্বেপ য়েছ আমাৰ উচ্চতা আৰু বয়সৰ কাৰণে যেনেকুৱা এটা যিমানখিনি ওজন থাকিব লাগে বা যিমানখিনি এটা প্ৰপাৰ শ্বেপত আমি থাকিব লাগে সেই হিচাপে আছোনে নাই সেইটোৰ কথাহে কৈছে ইয়াতে শকতখিনৰ কোনো কথা আহি নপৰে আপোনালোকে যদি ভাবে এইটো শ্বেপ মোৰ কাৰণে বেষ্ট হয় তেতিয়াহ'লে আপোনাৰ নিজৰ শ্বেপতেই থাকক মানে খালি কৈছে যে নিজৰ শ্বেপত বডিৰ ক্ষেত্ৰতে হওক মাইণ্ডৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক আপোনালোকৰ নিজৰ শ্বেপটো কেতিয়াও এৰি দিব নালাগে 6 নম্বৰ পইণ্ট ইজ স্মাইল আৰু এইটো বিষয়েনো মই কি ক'ম স্মাইল আপুনি য়োগা কৰে যদি আপোনালোকে ইনষ্ট্ৰাক্টৰ লৈছে ট্ৰেইনাৰ লৈছে নহ'লে ঘৰতো যদি আপোনালোকে মোবাইলত চাই য়োগা কৰে তেতিয়াহ'লে গম পাব যে তেওঁলোকে বাৰে বাৰে এটা কথা কয় যেতিয়া যোগাসন কৰা হয় যেতিয়া য়োগা কৰা হয় তেতিয়া সদায় মুখত এটা সৰুকৈ স্মাইল ৰাখিব দিয়ে কাৰণটো কি য়োগা এইখিনি সময় যিখিনি সময়ত আমাৰ বডিটো ইনহেঞ্চ হয় বডিটো গোটেই দিনটোৰ কাৰণে মানে কি হয় ষ্টিফনেছবিলাক নোহোৱা হৈ যায় আৰু সেইখিনি সময়ত যদি আপোনালোকে হাঁহি নাথাকে আপোনালোকে যদি ভাবে জোৰ জবৰদস্তি মই য়োগা কৰিছোঁ আপোনালোকে এনজয় কৰা নাই তেতিয়াহ'লে সেইটো বহুত বেয়া ৰিয়েকশ্যন দিয়ে সেইকাৰণে সদায় য়োগা কৰাৰ সময়ত হাঁহি থাকিব লাগে আৰু অকল য়োগা কৰাৰ সময়তে নহয় দিনটোৰ প্ৰত্যেকটো মুহূৰ্ততে হাঁহি থাকিব লাগে স্মাইল ইজ দ্য বেষ্ট এনচাৰ টু এনি কাইণ্ড অফ কুৱেশ্যন ৰিকানেক্ট উইথ নেচাৰ এতিয়া কৰোণাৰ সময়ত সকলোৱে কৈছিলে যে নেচাৰে আমাক বহুত শিকনি দিলে এবাৰ অমুক দিলে তমুক দিলে কিন্তু কি হ'ল কৰোণাৰ লকডাউন শেষ হ'ল সকলো শেষ হ'ল আকৌ সেয়াই আৰম্ভ হৈছে আকৌ সেয়া এতিয়া ডাষ্ট ষ্টৰ্ম আহিছে কিবা আহিছে চাৰিওফালৰ পৰা প্ৰকৃতিয়ে আমাক যেতিয়া হাৰেছমেণ্ট দিব তেতিয়া আমি মানুহে উপলব্ধি কৰিব পাৰিম আৰু অলৰেডি ক'ভিড-19ৰ সময়ত সেইটো হৈ গৈছে কিন্তু মানুহে সেইখিনি সময়ত উপলব্ধি কৰিলে যেতিয়া ৰুমৰ ভিতৰত সোমাই আছিলে বিভিন্ন ধৰণৰ নিউজ পাইছিলে তেতিয়া ভাবিছিল যে আমাক নেচাৰে আমাৰ লগত হেৰেছমেণ্ট কৰিছে কাৰণ আমি নেচাৰক হেৰেছমেণ্ট কৰি আছিলোঁ এতিয়া জানো ভাবিছে আপুনি ভাবিছেনে নে মই ভাবিছোঁ কোনেও ভবা নাই গতিকে এইটোৱে কথা ৰিকানেক্ট উইথ নেচাৰ আপোনালোকে নেচাৰৰ লগত যিমানেই কানেক্ট হ'ব সিমানেই নেচাৰটো বেছি নিজৰ লাগিব আৰু যিমানেই নিজৰ লাগিব সিমানেই নেচাৰক হাৰ্ম কৰাৰ আগতে আপোনালোকে 1000 বাৰ ভাবিব গতিকে ৰিকানেক্ট উইথ নেচাৰ গিভ থেংকছ কৃতজ্ঞতা স্বীকাৰ আপোনালোকৰ সৰুৰ পৰা সৰু বস্তু এটা যদি সেইটো বস্তুটো সহায় কৰিছে তেনেহ'লে আপোনালোকে থেংক ইউ বুলি নোকোৱাকৈ কেতিয়াও পিছু হুকিব নালাগে আৰু লগতে ভৱিষ্যতত যদি কেতিয়াবা কাৰোবাৰ লগত কথা পাতোঁতে তেওঁৰ কথাটো উল্লেখ হয় তেতিয়াহ'লে নিশ্চয় ক'ব লাগে যে হয় সেইজন মানুহে মোক এইখিনি সময়ত সহায় কৰিছিল যিখিনি সময়ত মোক সেই বস্তুটোৰ বহুত বেছি প্ৰয়োজন আছিল মানুহে বস্তুটো বুজি নাপায় আৰু কৃতজ্ঞতা এইকাৰণেই স্বীকাৰ নকৰে যে যদি পইচা ধাৰলৈকে অনা হয় ধৰি লওক মোৰ এনেকুৱা এটা সময় হৈছে যে মোক অলপমান পইচা লাগিছে আৰু সেইখিনি সময়ত মোৰ দেউতা কোনো নাই কিন্তু এজন মানুহে আহি মোক পইচাখিনি দিলে আৰু সেইখিনি সময়ত মই তেওঁক থেংক ইউ ক'লোঁ হৈ গ'ল আমাৰ যিটো ফৰ্মেলিটি সেইটো হৈ গ'ল মই হয়তো 2-3 মাহৰ পিছত সেই পইচাখিনি তেওঁক ঘূৰাই দিলোঁ আৰু যেতিয়া মানুহজনে কোনোবাই যদি মোক সোধে তেতিয়াহ'লে মই ক'ম আনিছিলোঁ মই দিলোঁ তাতে কি হ'ল তেওঁ দিছে মইতো ঘূৰাই দিছোঁ মইতো ৰাখি থোৱা নাই সেইটো বস্তু হ'ল যে আপোনালোকে কৃতজ্ঞতা স্বীকাৰ কৰা নাই আপোনালোকে সেই মানুহজনক এইটো কথা ক'ব লাগে যে হয় মোৰ বিপদৰ সময়ত কোনেও যেতিয়া সহায় কৰা নাছিলে সেইখিনি সময়ত তেওঁ মোক সহায় কৰিছিল পিছত মই ঘূৰাই দিছোঁ কাৰণ মই ধাৰতহে আনিছিলোঁ পইচাটো তেওঁৰ পৰা লোৱা নাছিলোঁ গতিকে এই কথাতে সোমাই থাকে আপোনালোকে কৃতজ্ঞতা স্বীকাৰ কৰিছে আৰু পইচাৰ ক্ষেত্ৰতে নহয় যিকোনো ক্ষেত্ৰতে যিকোনো ধৰণে কোনোবাই সহায় কৰিলে সেইটোক সদায় কৃতজ্ঞতা স্বীকাৰ কৰিব আৰু থেংক ইউ ক'ব নাপাহৰিব লিভ ইন দ্য মোমেণ্ট গান আছে নহয় আপনা হৰ দিন এছে জিও জেছে কি আখৰি হো সেনেকৈও নহয় মানে আখৰি টাইপতো জীয়াব নালাগে কিন্তু এনেকৈ ভাবিব লাগে যে যিটো সময়ত আছোঁ কিজানি ইয়াৰে পিছৰ সময়টো কি হ'ব ভাল হ'ব নে বেয়া হ'ব আমিতো নাজানো গতিকে এতিয়া যিটো সময়ত আমি আছোঁ সেইটো সময় সম্পূৰ্ণ ফুল্লি এনজয় কৰিব লাগে যিয়ে হওক আপোনালোকে যিয়ে কৰি থাকক আপোনালোকে যদি ভাবিছে এইখিনি সময় মোৰ বেয়া দিন সেইখিনি বেয়া দিনৰ সময়তো কিবা এটাতো এনেকুৱা হ'ব যিটো বস্তু আপোনালোকৰ ভাল লাগে আৰু সেইটো বস্তুত আপোনালোকে এনজয় কৰক ইয়াৰ পিছত যদি ভাল দিন আহে তেতিয়া সেইটোক আৰু এনজয় কৰিব যদি বেয়া দিন আহে তাতেও এনজয় কৰিব একো নাই কাৰণ জীৱনটো এনজয় কৰিবই ভগৱানে আমাক পঠাই দিছে বুজি পাইছেনে আমি এনেও এজন অভিনেতাহে এটা সময়তো গুচিয়ে যাম আৰু যিটো ৰোলত ভগৱানে আমাক পঠাই দিছে সেইটোৰ বেষ্ট আপোনালোকে কৰিব লাগে 100% নিজৰে দিব লাগে গতিকে লিভ ইন দ্য মোমেণ্ট most important follow your ইকিগাই এতিয়া মই ফাৰ্ষ্টতে কৈছোঁ ইকিগাই মানে কি আপোনালোকৰ পাৰ্পছ জীৱনত আপোনালোকে কিয় আছে কি কৰিছে সেইটো কথা জানাটোৱে হ'ল আপোনালোকৰ ইকিগাই এইটোৱে নহয় যে ডাঙৰ হৈছোঁ পঢ়া শুনা কৰিছোঁ ভাল চাকৰি এটা লৈছোঁ বিয়া হৈছোঁ ল'ৰা ছোৱালী তাৰপিছত এটা সময়ত বুঢ়া হৈ মৰি যাম সেইখিনি আমাৰ ইকিগাই হ'ব নালাগে
আচলতে জীৱনটো কেনেকৈ এনজয় কৰিব লাগে পাৰ্পছ কি ভগৱানে আমাক কিহৰ কাৰণে পঠাইছে আমাৰ জীৱনটো আমি ফুলি যাতে এনজয় কৰিব পাৰোঁ আমাৰ জীৱনটোৰ বেষ্ট ৱেৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ এটা সময়তো আমি মৰিমেই ন কিন্তু এই যে মৰাৰ আগৰ সময়খিনি সেইখিনি সময়ত যিটো ইকিগাই যিটো আমাৰ পাৰ্পছ সেইটো যাতে আশাৰে যিটো কথা ভাবি আমি জীৱনত আগবাঢ়িছোঁ সেইটো যাতে কমপ্লিট হয় তেনেকৈ আপোনালোকে জীৱনটো জীয়াব লাগে আৰু ফাইণ্ড ইয়ৰ ইকিগাই এইকাৰণে কৈছে বহুতে সেইটো বস্তু বিচাৰি নাপায় এইখন কিতাপ পঢ়াৰ আগতে ময়ো বুজি পোৱা নাছিলোঁ মই ভাবিছিলোঁ এনেকৈ জীৱনটো নৰ্মেলি যেনেকৈ চলি থাকে সেইটোৱেই জীৱন কিন্তু তেনেকুৱা নহয় তাৰ ভিতৰত দকৈ চালে বহুত কিবা কিবি থাকে আৰু সেইখিনি বস্তুকে ইকিগাই বুলি কোৱা হয় ইনফেক্ট ফাৰ্ষ্ট প্ৰায়ৰিটি সদায় নিজক দিব লাগে তাৰপিছত আপোনালোকে নিজকে সুধি চাব হোৱাট ইজ ইয়ৰ ইকিগাই হোৱাট ইজ ইয়ৰ পাৰ্পছ টু লিভ এ লাইফ 10টা পইণ্ট যিকেইটা মই এই ইকিগাই বুকখনৰ পৰা আপোনালোকৰ কাৰণে বাছি আনিছোঁ আৰু যদি আপোনালোকে পঢ়িব বিচাৰে এমেজনৰ লিংকটো মই তলত দি দিম ইকিগাই এমেজন ফ্লিপকাৰ্ট সকলোতকৈ উপলব্ধ আজিকালিতো নিয়াৰ বাই ষ্ট'ৰবিলাকতো থাকে যদি কিনিব বিচাৰে কিনি ল'ব পাৰে সঁচাকৈ বহুত ভাল কিতাপ হয় সেইকাৰণেতো ইণ্টাৰনেশ্যনেল বেষ্ট চেলাৰ হয় আৰু নহ'লে যদি ভাবিছে আপোনালোকে মদ ভাগৱত গীতা বা কিবা পুৰাণ টাইপৰ পঢ়োঁ তাতেও বহুত ভাল কথা শিকিব হয়তো আপোনালোকৰ জীৱন চেঞ্জ হৈ যাব পাৰে বহুতৰ ইউটিউবৰ ভিডিঅ' হয়তো আপোনালোকে চাইছে কেনেকৈ ভাগৱত গীতা বা পুৰাণে জীৱন চেঞ্জ কৰি দিয়ে গতিকে যিমান ডিপলি আপুনি পঢ়িব সিমানে বেছি এইবিলাক বস্তু আপোনাক এফেক্ট কৰিব মানে সেইবিলাক বস্তু আপোনাৰ মাজত সোমাই পৰিব আৰু আপুনি আগবাঢ়িব পাৰিব ঠিক তেনেকৈ ইকিগাইখনো এনেকুৱা এখন কিতাপ যিমান ডিপলি আপুনি পঢ়িব যিমান ভালকৈ বুজিব চেষ্টা কৰিব সিমানে আপোনালোকৰ মাজত সেই বস্তুটোৱে কামত দিব গতিকে ইকিগাইখন পঢ়িব নাপাহৰিব ওৱান অফ দ্য বেষ্ট বুক ইন দ্য ৱৰ্ল্ড ইউ কেন চে ইট মোৰ ফালৰ পৰাতো হয় মোৰ ফালৰ পৰা নহয় বহুত অথৰে অলৰেডি এইটো কথা কৈ দিছে সেইকাৰণেতো ইমান ট্ৰান্সলেট হৈছে হয়নে আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পিছলৈ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব লগ পাই আন এটা ভিডিঅ' বাই বাই